আজি পুৰবিজ কিটচেনৰ পৰা আপোনালোকলৈ আন এবিধ খাৰৰ ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে বন্ধাকবি ৰঙালাওৰে সৈতে খাৰ। ইয়াৰ কাৰণে মই লৈছোঁ এটা মিডিয়াম সাইজৰ বন্ধাকবি কুটি লৈছোঁ আৰু ফ্ৰজেন মটৰ 1 কাপ, মুগৰ দালি 1 কাপ, কেঁচা জলকীয়া কেইটামান, নহৰু লৈছোঁ 20-22 ফুট ফালি ফালি লৈছোঁ মই, আৰু লৈছোঁ ৰঙালাও টুকুৰা কৰি কাটি লৈছোঁ, 20 টুকুৰমান আছে ইয়াত। নিমখ আন্দাজ মতে, বনাবৰ কাৰণে মিঠাতেল আৰু কলা খাৰ। কেৰাহী গৰম হৈছে, ইয়াত মই 2 টেবুল চামুচ মিঠাতেল দিছোঁ। নহৰুকেইটা পেলাই দিলোঁ। এক মিনিটমান নহৰুকেইটা ভাজি লৈ ইয়াত মই বন্ধাকবিখিনি এতিয়া পেলাই দিম। অলপ বেলেগ ধৰণৰ খাৰ হ'ব। ইয়াত মাছো পেলাই দিব পাৰে, পুঠি মাছ, সৰু সৰু পুঠি মাছ পেলাই দিব পাৰে। মোৰ আজি মাছ নাই কাৰণে মই এনেই প্লেইন বনাই দেখাইছোঁ। আৰু সোৱাদ হ'ব মাছ দিলে। এতিয়া মই ইয়াত নিমখ দিছোঁ। নিমখটো মই একেবাৰে দি দিছোঁ আৰু লৰাই দিম। ডেৰ 2 মিনিট বন্ধাকবিখিনি লৰাই পেলাই এতিয়া মই ৰঙালাওখিনি পেলাই দিলোঁ। ৰঙালাও পেলাই দিলোঁ। তাৰপিছত মই ফ্ৰজেন মটৰকেইটাও পেলাই দিলোঁ। 3টা কেঁচা জলকীয়া পেলাই থলোঁ। এতিয়া মই ইয়াত খাৰ দিম। 3 টেবুল চামুচ খাৰ দিম। আকৌ লৰাইছোঁ। এতিয়া ঢাকনখন দি দিম মই। 5 মিনিটমান ঢাকন দি ৰাখিম। 5 মিনিট হাই ফ্লেমত ভাজিলোঁ। এতিয়া মই ইয়াত মুগৰ দালিকেইটা পেলাই দিম। মুগৰ দালিকেইটা মই জোখটোহে দেখাইছিলোঁ তেতিয়া। আধা ঘণ্টা আগতেই মই ভিজাই ধুই লৈছোঁ। ফ্লেমত দিছোঁ আকৌ গেছ। ইয়াত মই গৰম পানী পেলাই দিম। ডুব যোৱা নোযোৱাকৈ দিম। ৰঙালাওবিলাক টুকুৰ টুকুৰ হৈ থাকিলে দেখিবলৈ ধুনীয়া লাগে, ভাঙি নেপেলাব। ইয়াত মই হাই ফ্লেমত এতিয়া আৰু 4 মিনিটমান ৰাখি থ'ম। আৰু 2টা জলকীয়া পেলাই দিছোঁ। ঢাকনখন দি দিছোঁ। 4-5 মিনিট হাই ফ্লেমত ৰাখিলোঁ। খাৰ হৈ গৈছে মোৰ। এতিয়া মই গেছ অফ কৰিম। অফ কৰাৰ আগতে মই ইয়াত কেঁচা মিঠাতেল দি দিম। এইটো অপশ্যনেল হয়। মিঠাতেল কেঁচা খাই বেয়া পোৱাবোৰে নিদিলেও হ'ব। প্ৰত্যেকটো খাৰত নিদিলেও হয়, কিন্তু কিছুমান খাৰত মই তেলটো দিওঁ। 1.5 চামুচে দিলোঁ মই। গেছ অফ কৰিলোঁ। বন্ধাকবিৰে ৰঙালাওৰ খাৰ ৰেডি। মোৰ এই বন্ধাকবি আৰু ৰঙালাওৰ খাৰখন আপোনালোকৰ যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে ধুনীয়া ধুনীয়া কমেণ্টছ দিবচোন।